নমস্কাৰ। মহাপুৰুষ মাধৱদেৱৰ এটি ঘোষা অলপমান আলোচনা কৰিব বিচাৰিছোঁ। মাধৱদেৱ মহাপুৰুষে ঘোষাত লিখিছে, পূৰ্ণ দুগ্ধ সিন্ধু, পূৰ্ণ শশী, সীমত সভা নকৰে, কমনীয় লক্ষ্মীৰ বদনত সীমত নয়, ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম ভজি, নিস্পৃহ হৈল যিটো, সিটো মনাগতে জিমতে সভা কৰে। জগতৰ আটাইতকৈ সৌন্দৰ্যশালী বস্তুসকলৰ ভিতৰত পূৰ্ণ শশী। পূৰ্ণিমাৰ জোনটো এনেকুৱা ধুনীয়া, কিন্তু পূৰ্ণিমাৰ জোনটো পূৰ্ণ সুন্দৰ জনা কি আৰু ধুনীয়া হ'ল গাখীৰ। গাখীৰ বগা আৰু ধুনীয়া। যদি গাখীৰৰ এটা সাগৰ হয়, তেতিয়াহ'লে কিমান ধুনীয়া হ'ব। পূৰ্ণ দুগ্ধ সিন্ধু, কিমান ধুনীয়া জগতত সৌন্দৰ্যশালী বস্তু। কমনীয় লক্ষ্মী অৰ্থাৎ বিষ্ণুৰ ভাৰ্যা, ভগৱান বিষ্ণুৰ ভাৰ্যা লক্ষ্মী দেৱী। এই লক্ষ্মী দেৱীৰ কম বয়সীয়া লক্ষ্মী দেৱীৰ যিখন মুখ, জগতৰ আটাইতকৈ ধুনীয়া ব্যক্তিজন হৈছে লক্ষ্মী দেৱী। আৰু সেই লক্ষ্মী দেৱীৰ কম বয়সীয়া যিখন মুখ কিমান ধুনীয়া। এই সৌন্দৰ্যশালী বস্তুবিলাকেও জগতত সভাৱৰ্ধন নকৰে। এইবিলাকতকৈও এটা সৌন্দৰ্যশালী আৰু ধুনীয়া বস্তু আছে। সেই বস্তুটো হৈছে মহাপুৰুষ মাধৱদেৱে উল্লেখ কৰিছে, ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম ভজি, নিস্পৃহ হৈল যিটো। যিজন ব্যক্তিয়ে ভগৱান কৃষ্ণৰ পাদপদ্ম ভজনা কৰি সমস্ত বিষয় জগতৰ প্ৰতি অনাসক্ত হৈ যাব পাৰে, সেইজন ব্যক্তিৰ মনটো জগতৰ আটাইতকৈ সৌন্দৰ্যশালী বস্তু। তাতকৈ আৰু শ্ৰেষ্ঠ বস্তু জগতত ধুনীয়া বস্তু নাই। কিয়নো নিষ্কাম যিটো ভাৱনা, আমি বৰ্তমান সময়ত সকলো ব্যক্তি কামনামুখী ব্যক্তি। সকলোৱে কামনা লৈয়ে কাম কৰোঁ, কিবা এটা আশা লৈয়ে কাম কৰোঁ। আৰু জগতত যিবিলাক কাম কৰি আছে মানুহবিলাকে, বেছিভাগ মানুহে কামনা লৈয়ে কাম কৰি আছে। তেওঁ নিজৰ এটা কিবা প্ৰাপ্যৰ কাৰণে কাম কৰি আছে, কিবা এটা তেওঁৰ ভিতৰত কামনা আছে। কিন্তু সেইজন ব্যক্তি কামনাশূন্য ব্যক্তিজন, যিজন ব্যক্তিয়ে কৃষ্ণ ভজনা কৰি সমস্ত জগতৰ প্ৰতি, বিষয় জগতৰ প্ৰতি অনাসক্ত হৈছে, সেইজন ব্যক্তিৰ যিটো মন, সেই মনটোত কৰি শ্ৰেষ্ঠ বস্তু জগতত আৰু দ্বিতীয়টো নাই। সেইকাৰণে মহাপুৰুষে সেইজন শ্ৰেষ্ঠ মনৰ অধিকাৰী হোৱা ব্যক্তিজনক জগতত শ্ৰেষ্ঠ মনৰ অধিকাৰী বুলি উল্লেখ কৰিছে। ধন্যবাদ। নমস্কাৰ।